हेलो व्यूअर्स आपनालोকক मोर चेनेलटिলৈ स्वागतम জনাইছো। আজি আমি आपनालोকৰ মাজলৈ লৈ আহিছো এটা নতুন ৰেচিপি। আজি ৰেচিপি হৈছে পোলাও। যদি আপোনালোকে প্ৰথমবাৰৰ বাবে মোৰ চেনেলটো চাইছে তেতিয়া হলে ভিডিওটো লাইক কৰিব আৰু সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু কাষতে থকা বেল আইকনটো টিপি দিব। আহক আমি আমাৰ ৰেচিপি আৰম্ভ কৰো। পোলাও বনাবৰ বাবে মই ব্যৱহাৰ কৰিছো 300 গ্ৰাম জহা চাউল। ইয়াক মই ভালদৰে ধুই লৈছো আৰু এনেদৰে মেলি দিছো যাতে ইয়াৰ পৰা পানীখিনি গুচি যায়। চাউলখিনি ধুনিয়াকে শুকাই গৈছে। লগতে ব্যৱহাৰ কৰিম দুটা মিডিয়াম সাইজৰ পিয়াজ মই মিহিকৈ কাটি লৈছো আৰু 2 চামুচ মই ঘি ইয়াত ব্যৱহাৰ কৰিম। আপোনালোকে ইয়াৰ হলনি ৰিফাইন তেলো ব্যৱহাৰ কৰিব পাৰে। কিসমিস কেইটামান লৈছো, কাজু বাদাম লৈছো আৰু আদা অকণমান লৈছো, দালচিনি লৈছো, লং লৈছো আৰু ইলাইচি আৰু মই দুটা তেজপাত আৰু অকণমান মই ইয়াতে নিমখ ব্যৱহাৰ কৰিম। এতিয়া এখন গৰম কেৰাহীত থৈ দিয়া ঘিখিনি দি দিম আৰু ইয়াক ভালদৰে গৰম হ'বলৈ দিম। চাওক আমাৰ ঘিখিনি গলি গৈছে আৰু এতিয়া ইয়াত মই মিহিকৈ কাটি থোৱা পিয়াজখিনি লাহে লাহে এড কৰিম। আৰু ইয়াক ভালদৰে লৰাই থাকিম। পিয়াজখিনি আমি ৰঙচুৱা হোৱালৈ ফ্ৰাই কৰিম। চাওক আমাৰ পিয়াজখিনি ধুনিয়াকৈ ৰঙচুৱা হৈ গৈছে। এতিয়া মই ইয়াতে এড কৰিম থৈ দিয়া কাজুখিনি, কিসমিস আৰু ইলাইচি, লং আৰু দালচিনিখিনি আৰু তেজপাতখিনি আৰু গোটেইখিনিক মই ভালদৰে লৰাই থাকিম। এতিয়া আমি ইয়াত চাউলখিনি এড কৰিম। আৰু ভালদৰে লৰাই দিম। এতিয়া আমি ধুনিয়াকে লৰাই লোৱাৰ পিছত চাউলখিনি লো ফ্লেমত ফ্ৰাই কৰি থাকিম। এনেদৰে আমি আৰু 5 মিনিট মান ফ্ৰাই কৰি থাকিম আৰু এতিয়া আমি ইয়াত নিমখ এড কৰিম। এটা খুন্দনাত আদাখিনি খুন্দি মই ইয়াৰ পৰা ৰস উলিয়াই লৈছো। এই ৰসখিনি এতিয়া মই পোলাওখিনিত এড কৰিম। আৰু ভালদৰে মিহলাই দিম।
পোলাওখিনি এটা ধুনীয়া কালাৰ লৈ লৈছে কিছু সময়ৰ পিছত আমি ইয়াত গৰম পানী এড কৰিম এতিয়া মই ইয়াত গৰম পানী এড কৰিম আৰু এবাৰ লৰাই দি আমাৰ গুটেইখিনি পোলাও সিজিবৰ কাৰণে ঢাকনিৰে ঢাকি থৈ দিম আমাৰ পোলাওখিনি প্ৰায় 80% কুক হৈ গৈছে ইয়াক আমি আৰু কিছু সময় ঢাকনিৰে ঢাকি লো ফ্লেমত কুক কৰিম আমাৰ পোলাওখিনি ৰেডি হৈ গৈছে এতিয়া আমি ইয়াক সাৰ্ভিং বাউললৈ ট্ৰান্সফাৰ কৰিম আমাৰ পোলাওখিনি ৰেডি হৈ গ'ল আপোনালোকে ইয়াক চিকেন কাৰী পনীৰ কাৰী বা যিকোনো কাৰীৰ লগত খাব পাৰে আৰু আপোনালোকে এনেদৰে বনাই চাবচোন আৰু কেনেকুৱা পালে মোক জনাবলৈ নাপাহৰিব ধন্যবাদ